হাই ফ্ৰেণ্ডছ, ফাইনেলি মই আপোনালোকক এয়াৰ কাৰ্টুইল কোনো হাই প্লেছৰ পৰা কেনেদৰে কৰিব লাগে দেখাব গৈ আছোঁ। এইটো মোৰ 4th পাৰ্ট হয়। 1st পাৰ্ট, 2nd পাৰ্ট, 3rd পাৰ্ট আপোনালোকে কমপ্লিট কৰিছে মই ভাবোঁ। যদি আপোনালোকে 1st পাৰ্ট, 2nd পাৰ্ট, 3rd পাৰ্ট যদি কমপ্লিট কৰা নাই বা শিকা নাই, চোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনত গৈ আপোনালোকে 1st পাৰ্ট আৰু 2nd পাৰ্ট, 3rd পাৰ্টটো কমপ্লিট কৰি লওক। যেতিয়া আপোনালোকে সেইকেইটা ফ'ল' নকৰাকৈ আপোনালোকে যদি এই 4th পাৰ্টটো যদি বা এই কাৰ্টুন যদি এয়াৰ কাৰ্টুন কৰিব বিচাৰে তেনেহ'লে হয়তো আপোনালোকৰ ইঞ্জুৰি হ'ব পাৰে। গতিকে ছেফ হ'ব। ফাৰ্ষ্ট আপোনালোকে ইমান হাইটত নকৰিব, ফাৰ্ষ্টত কম হাইটত কৰিব, মিনিমাম ইমানমানৰ কৰিব, ইমান মানৰ কৰিব, কিন্তু প্লেচটো ভাল হ'ব লাগিব। তাৰপিছত কমৰ মানে হাইট বঢ়াই আহিব, এনেদৰে বঢ়াই আহিব। মানে আপোনালোকে এনেকৈ হাইট বঢ়াই আহক, তেতিয়া আপোনালোকৰ আৰু কনফিডেঞ্চ থাকিব লাগে যে এয়াৰ কাৰ্টুনৰ পৰা কমপ্লিট হয়। যদি আপোনাৰ সমান প্লেচত যদি আপোনালোকে কৰিব, তেতিয়া আপোনালোকৰ এয়াৰ কাৰ্টুনটো কমপ্লিট হ'ব লাগিব। তাৰপিছতহে আপোনালোকে এইটো কৰিবৰ কাৰণে চেষ্টা কৰিব। মই বাৰে বাৰে এইটো কাৰণে আপোনালোকক কৈ আছোঁ যে এইটো অলপ ৰিস্ক হয়, কাৰণ হয়তো আপোনাৰ যদি পৰে তেতিয়া ভৰি ভাঙিব পাৰে, হাত ভাঙিব পাৰে। গতিকে নিজে নিজে ছেফ হৈ ল'ব। আৰু ফাৰ্ষ্ট আপোনালোকে ইয়াৰ পৰা কাৰ্টুন কৰিবৰ কাৰণে বেলেগক কৰিব দৰকাৰ নাই। ফাৰ্ষ্ট আপোনালোকে এয়াৰ কাৰ্টুন জানিব লাগিব। সেই জানিলে আপোনালোকে ইয়াৰ পৰা আপোনালোকে কাৰ্টুন কৰিব পাৰিব। ফাৰ্ষ্ট আপোনালোকে কাৰ্টুন কৰিবৰ কাৰণে কনফিডেঞ্চ হ'ব লাগিব। ইয়াৰ পৰা মই এয়াৰ কাৰ্টুন কৰিম, আপোনালোকে ভয় থাকিব নোৱাৰিব। আৰু তলত চাব যে ইয়াৰ পৰা আপোনালোকে পৰিলে যাতে ইয়াত শ্লিপ নহয়, এই ঠাইটো শ্লিপ নহয়, সেইটো আপোনালোকে ভালদৰে চাই ল'ব। যদি আপোনালোকে শ্লিপ হয়, লেণ্ড কৰোঁতে আপোনালোকে শ্লিপ হৈ পৰি যাব পাৰে। গতিকে ইয়াৰ পৰা চাই ল'ব লাগিব। ফাৰ্ষ্ট আপোনালোকে চাব সেইটো যে ক'ত কৰিব, কিন্তু বেছি আপোনাৰ জোখ নোপোৱা ঠাই হ'লে বেছি ভাল হয়। মই যিহেতু মোৰ পাৰফেক্ট আছে এই এয়াৰ কাৰ্টুন, গতিকে মই ইয়াতে কৈ দেখাব পাৰিম। যদি আপোনালোকৰ পাৰফেক্ট হৈ যায়, তেতিয়া আপোনাৰ ইয়াতকৈ আপোনাৰ হাইট বঢ়াই ল'ব পাৰে, তাৰ পৰা কৰিব পাৰিব আৰু ওপৰৰ পৰা, মানে আপোনাৰ যিমান হাইট আছে সিমান ওপৰৰ পৰা কৰিব পাৰিব। এতিয়া মই আপোনাক মিনিমাম ইমান হাইটৰ পৰা আপোনাক দেখাই দি আছোঁ। ফাৰ্ষ্ট আপোনালোকে ল'ব, যদি জাষ্ট এনেকৈ এয়াৰ কাৰ্টুন কৰিব, পইচা ল'ব খালি। যোনটো পজিশ্যন আপোনালোকে কাৰ্টুন কৰে, যদি আপোনালোকে ৰাইট চাইডে কৰে ৰাইট চাইডে কৰিব, যদি লেফ্ট চাইডে কৰে লেফ্ট চাইডে কৰিব। মানে আপোনাৰ যোনফালে পাৰফেক্ট হয় সেইটো চাইডে ফাৰ্ষ্ট ট্ৰাই কৰিব। যদি এনেকৈ কাৰ্টুন কৰে এই চাইডে কৰিব, যদি এই চাইডে কৰে এইফালে কৰিব। মই আপোনাক দেখাই দি আছোঁ। এনেকৈ আছে এয়াৰ কাৰ্টুন কৰিব, এনেকৈ আছে এইটোৱে হয় এয়াৰ কাৰ্টুইল। মই যেনেদৰে দেখাই দিলোঁ তেনেদৰে আপোনালোকে প্ৰেক্টিছ কৰক। আৰু যদি এই এয়াৰ কাৰ্টুইল কৰাত অসুবিধা হৈছে তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে। মই কমেণ্টৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। আগলৈও যদি এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাবৰ কাৰণে একেবাৰেই নাপাহৰিব। আৰু ভিডিঅ'ৰ শেষত মই আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ যে যদি মোৰ এই ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও শিকিব পাৰিছে তেনেহ'লে এই ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।